Hello everyone, welcome back to my YouTube channel. Namaskar বন্ধু বান্ধৱী সকল মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছো আৰু আজি এতিয়া মই ডেকা ঘৰলৈ গৈছো মোৰ নিজৰ মা ঘৰলৈ চাও বলক কি কিনো হয় আৰু তাতে বাহিৰত আজি কলকে খুব মনটো বেয়া লাগি আছে আমি এতিয়া যোৰহাট পামহি আৰু অলপমান বাকি আছে দেৰগাঁও পাবলৈ ৰাস্তা বনাই আছে যে আমি জামত ফচিলোহি আহি ইয়াৰ শংকৰ অধিৱেশন ইয়াত হ'ব এয়া চুকাফা মিউজিয়াম পালোহি আমি ভিতৰটো বৰ ধুনীয়া চাবলগীয়া এইখন কাকৰদুগা দলং হয় ইমান ভাল লাগে নহয় ভিউটো এইখন দলং ইমান ধুনীয়া দেখা মামা ঘৰলৈ আহি কেনেকুৱা লাগিছে অকণমান খেলিবা নাই তাত তুমি এয়া ঘৰ আহি পালোহি তেল দিছে ভাইটিয়ে আজি ভাইটিহে ৰান্ধনি মাংসৰ ৰান্ধি ভাইটি কি মাংস আনিছ আজি লোকেল এয়া দি দিলা আৰু জুইত বনোৱা আমেজেই বেলেগ হয়নে নহ'লে এয়া ৰাতিপুৱা শুই উঠা পৰিৱেশ এয়া লাই শাক আছে এয়া ওলকবি ৰুইছে সৌৱা দেখিছেনে এয়া দেখিছেনে ওলকবি আৰু তাতে হেৰি আলু দিয়া হৈছে আমাৰো আছে আমাৰ মাহঁতৰো আছে আলু এটা খান্দিলোঁ বাৰু বেছি ডাঙৰ হোৱা নাই ফাগুন মানলৈ হ'বগৈ আৰু আলুটো ইমান ধুনীয়া লাগে নহয় পৰিৱেশটো বহুত ধুনীয়া লাগে আগফালে যে দেখালোঁ সেয়া আলু এয়া হৈছে ওলকবিখিনি ইমানেই ধুনীয়া হৈছে নহয় বহুত ধুনীয়া হৈছে মানে ঘৰলৈ আহি এইবোৰ পৰিৱেশ চাই মোৰ বহুত ভাল লাগে মানে বহুতেই ভাল লাগে আৰু কি যে ক'ব আৰু মানে এয়া আমি ৰেডি হৈছোঁ বৰ্তাহঁতৰ ঘৰলৈ যাবলৈ মা ওলাইছে মই ওলাইছোঁ ওচৰে অকণমান জানি যাব কি বনাই আছা তুমি আলহী আহিছোঁ চাহ তাহ দিয়া নাই যে কেলে কি দিছা ইয়াত এয়া মোৰ বৰ্তা হয় বৰ্তা কিবা এটা কওক আকৌ কওক কোন হয় কওক মই আপোনাৰ এয়া বৌ শুই দিয়ক অকণমান ব্লগ এয়া আমাৰ নবজনী দেখিছেনে নবজে চাহ দিয়া নাই ঘৰলৈ আহিছোঁ যে এয়া বহুত দিনৰ মূৰত বৌহঁতৰ ঘৰলৈ আহিছোঁ যে মা মই বৌ সুখ দুখৰ কথা পাতি আছোঁ মোক পাইছে ওচৰতে বহুৱাই লৈছে এয়া চাওকচোন বাৰু এয়া আমাৰ নবৌ ববৌ মা গোটেইখিনি আড্ডা মাৰি আছোঁ নবৌ কওক আকৌ কেতিয়া আহিলে মেঘালয়ৰ পৰা আৰু ৰোগা আগতে আহিলোঁ বাৰু বিহু বুলি বিহুত কি খোৱা হ'ল বিহুত খালোঁ ছাগলী মাংস খালোঁ লোকেল মুৰ্গী মাছ এইবোৰে আৰু যোৱাটো কেতিয়া হ'ব যোৱাটো জানো এতিয়া বহাগলৈ মই থাকিম বুলি ভাবিছোঁ কি হয় ঠিক আছে হ'ব বাৰু এয়া বৰ্তাহঁতৰ ঘৰ এয়া পুৱাই ফুল তুলিবা তোমাৰ ঘৰতে মই বৰ্তাহঁতৰ ঘৰৰ পৰা পালোহি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম ধন্যবাদ।